এইবাৰ ইটা ভাটাৰ মালিকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ। ভাটাত কৰ্মৰত মহিলা শ্ৰমিকক ভয় ভাবুকিৰে ধৰ্ষণ কৰাৰ অভিযোগ ভুক্তভোগী মহিলাৰ। ওদালগুৰি জিলাৰ ধনশ্ৰী ঘাটৰ পূব কুৰুৱাবাহী ইটা ভাটাৰ মালিকৰ পুত্ৰ ধীৰেন্দ্ৰ সিঙৰ বিৰুদ্ধে এই অভিযোগ। নিশা ওৰাং আৰক্ষী থানাত ভুক্তভোগী মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পাছতেই থানা চৌহদ উত্তপ্ত হৈ পৰে। নেমছৰ শতাধিক কৰ্মকৰ্তা উপস্থিত হৈ কালপ্ৰিতজনক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে। আৰক্ষীয়ে নিশাই অভিযুক্ত ধীৰেন্দ্ৰ সিঙক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। অভিযোগ অনুসৰি ধনশ্ৰী ঘাটৰ পূব কুৰুৱাবাহীস্থিত ইটা ভাটা এটাত কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ 15-20 জনীয়া এটা শ্ৰমিকৰ দল কৰ্মৰত হৈ আছিল। ইয়াৰ এগৰাকী মহিলা শ্ৰমিকক 15 দিনমান পূৰ্বে শিশুক চিকিৎসা কৰোৱাৰ চলেৰে অজ্ঞাত স্থানলৈ লৈ গৈ ধীৰেন্দ্ৰ সিঙে বলপূৰ্বকভাৱে ধৰ্ষণ কৰে। আনকি মহিলাগৰাকীক ভয় ভাবুকি দি আপত্তিজনক কৰ্ম কৰে স্ব-ইচ্ছাই অপকৰ্ম কৰা বুলি লম্পটজনৰ নিজৰ মোবাইলত ভিডিঅ' ৰেকৰ্ডিং কৰে। আৰু এই কথা ৰাজহুৱা কৰিলে মহিলাগৰাকীৰ স্বামী সন্তানক মাৰি পেলোৱাৰ ভাবুকি দিয়া বুলি অভিযোগ কৰে ভুক্তভোগী মহিলাগৰাকীয়ে। ইয়াৰ পৰৱৰ্তী সময়তো আপত্তিজনক ভিডিঅ' ৰাজহুৱা কৰাৰ ভাবুকিৰে লম্পট ধীৰেন্দ্ৰ সিঙে মহিলাগৰাকীক বলপূৰ্বকভাৱে কেইবাবাৰো ধৰ্ষণৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে। উপায়ন্তৰ হৈ কালপ্ৰিত ধীৰেন্দ্ৰ সিঙৰ অতিমাত্ৰা নিৰ্যাতন সহ্য কৰিব নোৱাৰি সোমবাৰে স্বামীক লগত লৈ ওৰাং আৰক্ষী থানাৰ কাষ চাপি এজাহাৰ দাখিল কৰে। আনকি ইটা ভাটাত কৰ্মৰত আন শ্ৰমিকসকলকো বিভিন্ন ধৰণেৰে অত্যাচাৰ চলোৱাৰ অভিযোগ উঠিছে। আপত্তিজনক খাদ্য খাবলৈ হেঁচা প্ৰয়োগ কৰাৰ উপৰিও নিৰ্যাতিতা মহিলা শ্ৰমিক বলপূৰ্বকভাৱে মদ্যপান কৰোৱাৰ অভিযোগ ধীৰেন্দ্ৰ সিঙৰ বিৰুদ্ধে। ইফালে এজাহাৰ দাখিলৰ পিছতেই নেমছু আমছুকে ধৰি কেইবাটাও সংখ্যালঘু সংগঠনৰ শতাধিক কৰ্মকৰ্তাই নিশাই থানা চৌহদত অৱস্থান লয়। ভুক্তভোগীৰ ন্যায়ৰ দাবী আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই সংগঠনৰ নেতৃত্বই। পিছত আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত ধীৰেন্দ্ৰ সিঙক আটক কৰি তদন্ত অব্যাহত ৰখাৰ সমান্তৰালকৈ ইটা ভাটাটোত আবদ্ধ হৈ থকা আন শ্ৰমিকসকলকো আৰক্ষীয়ে উদ্ধাৰ কৰি নিশাই থানালৈ লৈ আনে। মোৰ ল'ৰা বেমাৰ হৈছিল মই কৈছোঁ ডাক্তৰৰ মই লৈ যাই আছোঁ। সি কৈছে তোক যাব নালাগে। এই মালিকটো কি নাম ধীৰেন্দ্ৰ সিং। সি কৈছে মই লৈ যাই আছোঁ তই যাব নালাগে, বিশ্বাস হ'লে মোক লগত পঠাই দি। সি কৈছে তই কাম কৰি থাক, ইটা ওলাই থাক আৰু তই যা। তো মই পঠাই দিছোঁ। তাৰ যাৱাৰ পিছত সি মোৰ মাইকীক বিয়া কাম কৰিছে জবৰদস্তিকে কিবা কিবি কৈছে যে এইটোক বিয়া কাম নকৰিলে তোৰ ল'ৰাক তোক মাৰি দিম, মাৰি পেলাব। তাৰপিছত সি এলকে কি কৰিব, তাৰ জবৰদস্তি হেৰি কৰিছে। তাৰপিছত একো কোৱা নাই, সি ঘৰত আহিছে। এইটো 17-18 দিন হ'ল। সি বয়া ঠেলা মোক কোৱা নাই, মই যেন তাক এৰি দিওঁ। তাৰপিছত এক মংগলবাৰ গ'ল আৰু মংগলবাৰ লৈ গৈছে তাতে এনেকা কাম কৰিছে, বিয়া কাম কৰিছে। ই কেইদিন পিছত মই চালোঁ মালিক আমাৰ ঘৰত আহে। কিহৰ মালিক? বাটাৰ মালিক, KBI বাটাৰ মালিক। কোন বাটা মালিক? নাৰায়ণ সিং বাটাৰ মালিক। তোমালোকৰ ঘৰ ক'ত? আমাৰ শ্ৰীৰামপুৰ। শ্ৰীৰামপুৰ 1 নম্বৰ আছৰা। এতে 4 মাস হ'ল। মানুহ কেইজন আছে কি কথা গোটেইখিনি? মানুহ 17 জন আছে। শ্ৰীৰামপুৰ সব মানুহ। আৰু কিবা অত্যাচাৰ মানে একবাৰ মাংস খাইছিলাম এই মাংস খাইছি দিকে গাহৰি মাংস আনি আমাৰ ঘৰত দিছে, পেলাইছে, খা বুলি কৈছে। তাৰপিছত কালিৰ পৰহিয়ে মদ চদ আনি মইতো নাখাওঁ মদ, সি জবৰদস্তি খিলাইছে মোক, কয় না খালি পিটিম কেলা মই খাইছোঁ। সি ভিডিঅ' বনাই লৈছে, ব্লেকমেইল কৰিছে, ভিডিঅ' বনাইছে না খালি তোৰ কথা খাৰাপ আছে। তাৰপিছত মই খাইছে, নিচা লাগিছে, কত ইয়াতে থাক, তোৰ মাইকীৰ লগত মই যাই আছোঁ, তোৰ মাইকীৰ ওচৰত যাই আছোঁ। মই আপোনাৰ মাইকীক যদি মানুহজনৰ লগত যাব নিদিলে কিবা কয় নেকি? মই কিবা বাজাৰ তাজাৰ ল'ব কাৰণে আহোঁ, সি আবাৰ নিদিয়ে, কয় মই লৈ যাম, তোকে যাব লাগে এনেকুৱা কয়। মই যাবাৰ দিয়া নাই। মই আজি কেছ কৰিছোঁ। তাৰ বাৰে বাৰে ফোন কৰি আছে, ক'ত আছে? মই কৈছোঁ ওৰাঙত আছোঁ। কত আজি আহাক তোৰ চামৰা ফাটাম। কোনে কৈ আছে? এই ল'ৰাটো মালিকৰ ধীৰেন্দ্ৰ সিং। পুলিচে ধৰিছে নেকি? তাক পুলিচে এতিয়া থানাত আহিছে, মাতিছে, আহিছে। আপোনাৰ মাইকীক বেয়া কাম কোনে কৰিছে? এইটো নাৰায়ণ সিং ল'ৰা ধীৰেন্দ্ৰ সিং। কি বিচাৰে আপুনি? হা এতিয়া কি বিচাৰে আপুনি চৰকাৰ প্ৰশাসনৰ পৰা?
আমরা তো এটা বিচার লাগে আর আমরা বিচার লাগিব আর আমরা ভাটাত না থাকি তেতিয়া গেলি তাতে মারিব ওলাব লাগিব ফোন কৰি ভাবুকি দি আছে না হ্যাঁ ফোন করে দাম যোৱাকালি গেলাবিলৰ ওচৰত ইটা ভাটা এটাৰ পৰা কেইজনমান মানুহ আহিলে আমাৰ নেমচুৰ যিসকল সক্ৰিয় সদস্য এখেতৰ তাত আৰু তেখেতৰ কিছুমান ঘটনা কৈছে আৰু তেখেতে বৰ্তমান বিপদত পৰি থকা বুলি কিছুমান কথা অৱগত কৰায় তো ঘটনাটো হৈছে জেগাটোৰ নাম পাহৰিছোঁ সেই ঠাইৰ পৰা 17জনমান লেবাৰ আনিছে ইটা ভাটাত কাম কৰাবৰ কাৰণে তো হয় শ্ৰীৰামপুৰ তাৰ পৰা আনিছে যেতিয়া তাৰ পৰা 17জন আহিলে মহিলা পুৰুষ আৰু সৰু ল'ৰা ছোৱালী মিলি 17জন মানে টোটেল মানে সদস্য তো তাৰে মাজত এজনে নিজৰ স্ত্ৰীক লৈ আহিছিলে অহাৰ পিছত স্ত্ৰীজনীক ইটা ভাটাটো কিন্তু মই নামটো পাহৰিছোঁ যিয়ে নহওক কিবা সিং ভাটা বুলি কৈছে ধীৰেন্দ্ৰ সিং বুলি কৈছে নাৰায়ণ সিং গতিকে সেই ভাটাৰ যিজন মালিক সেই মালিকৰ ল'ৰা ধীৰেন্দ্ৰ সিং নামৰ যুৱকজনে তো ভাটাত যিসকল মহিলা আছে সেই মহিলাসকলক বেয়া চকুৰে চায় আৰু পোৱালি এটাৰ কিবা বেমাৰ আছিলে এই বেমাৰী পোৱালিটোক ডক্টৰ তাত লৈ যোৱাৰ কাৰণে সেই ল'ৰাজনৰ দেউতাকে গৈ পেলাই কৈছে যে নাই মোৰ মিছেছক ডক্টৰ তাত লৈ যাব লাগে তো লৈ যাম আজি ছুটি লাগে ক'লে নাই তই কাম কৰি থাক আৰু মই তোৰ মাইকীক লৈ যাম আৰু পোৱালিটোক হস্পিটেলত লৈ যাম সেই পোৱালিটোক হস্পিটেলত লৈ অহাৰ চলনা ধৰি এই মাইকীটোক কোনো জংঘলত লৈ পেলাই মাইকীটোক দৰ্শন কৰে আৰু এই কথাখিনি আমাক যেতিয়া জনাইছে আৰু দুদিন পিছে পিছে এই মহিলাগৰাকীক বিভিন্ন ধৰণৰ নিৰ্যাতন চলাই আহিছে আৰু যি কাৰণে এই মহিলাজনীৰ স্বামীক ক'বলৈ বাধ্য হৈছে আৰু তাৰপিছতো মহিলাগৰাকীক ভাবুকি দিছে যে এই কথাখিনি যদি তোৰ স্বামীক বা বেলেগ কোনোবা মানুহক যদি জনাও তো তহঁতক মাৰপিট কৰিম প্ৰাণে মাৰিম আৰু চোলাত দি পেলাই তহঁতক জ্বলাই পুৰাই মানে শেষ কৰিব সেই তেনেকুৱা ধৰণৰ ভাবুকি দিছে এতিয়া কথা হ'ল আমি জনা মতে এই যে ধীৰেন্দ্ৰ সিং এখেতে কিবা RSSৰ কিবা সদস্য হ'ব বুলি আমি গম পাইছোঁ গতিকে এইসকল ব্যক্তিয়ে দেখা যায় সময়ে সময়ে তেখেতৰ নাৰীৰ নিৰ্যাতনৰ ওপৰত কিছুমান তেখেতে মানে ফুলঝাৰু মাৰে গতিকে তেখেতৰ পৰিয়ালতেই এনেকুৱা যে অৱস্থা দেখা গৈছে গতিকে এনেকুৱা কৰ্মৰত হিচাপে নিজৰ ভাটাত কাম কৰিব অহা লেবাৰৰ লগত যি নাৰী নিৰ্যাতনৰ লগত জড়িত হৈছে গতিকে আমি নেমচু ফালৰ পৰা ধিক্কাৰ জনাইছোঁ আৰু এই ঘটনাক কঠোৰতম মানে শাস্তি বিহিব লাগে আৰু আমি এই বিষয়টো লৈ পেলাই আজি থানাত এই ভুক্তভোগী পৰিয়ালক লৈ পেলাই ওৰাং থানাত আহিছিলোঁ প্ৰায় 5 ঘণ্টা হৈছে আমি OC ছাৰৰ লগত কথা পাতিলোঁ বিষয়ববীয়াৰ লগত কথা পতাৰ পিছতো 5 ঘণ্টা পিছতো ইয়াৰ কোনো ধৰণৰ মানে জৰুৰীকালীন কোনো মানে ব্যৱস্থা লোৱা দেখা নাই তো তাৰ পৰিপ্ৰেক্ষিতত আমি ওদালগুৰি SP ছাৰক ফোন কৰাৰ পিছত SP ছাৰে যেতিয়া নেকি OC ছাৰক ফোন কৰিছে তেতিয়া সেই বিষয়টোৰ ওপৰত থানাৰ বিষয়ববীয়াসকলে অলপ গুৰুত্ব দিয়া যেন আমাৰ অনুভৱ হৈছে গতিকে আসামীজন থানাৰ ভিতৰত এতিয়া আছে আসামীজন ভৰিৰ ওপৰত ভৰি থৈ পেলাই নিজৰ মানে শৰীৰটো জোকাৰি থকাৰ ইয়াৰ আৰু ৰহস্যটোকে আমি বুজিব পৰা নাই থানাৰ ভিতৰত যদি এনেকুৱা নাৰী নিৰ্যাতনৰ লগত জড়িত ব্যক্তি এজন থানাৰ ভিতৰত ভৰিৰ ওপৰত ভৰি থৈ ভৰিখন লৰাই থকাটো গতিকে দুৰ্ভাগ্যজনক আৰু দেখা গৈছে এই ব্যক্তিজনৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰত এই লেবাৰবিলাকক বিভিন্ন ধৰণৰ ভাবুকি গালি গালাজ ইত্যাদি কৰি আহিছে আমি এতিয়া জানিব পাৰিছোঁ ভাটাত যিসকল শ্ৰমিক আছে শ্ৰমিকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব বুলি এতিয়াও ভাবুকি দিছে এখেতক ফোন যোগে ভাবুকি দিছে এখেতে ভাটাত উভতি গ'লে ভাটাত যিসকল লেবাৰ আছে লেবাৰৰ ওপৰত মাৰপিট কৰিব ইয়াৰ প্ৰত্যুত্তৰ ল'ব বুলি এই লেবাৰবিলাকক কৈ আছে গতিকে আমি নেমচুৱে কিন্তু কোনো পৰ্যায়ে এটা আমি সহ্য কৰিব নোৱাৰোঁ আমাৰ ছোৱালী বোৱাৰীক আমাৰ নিৰাপত্তা লাগে এতিয়া ভাটাত যি এটা পৰিস্থিতি চলি আছে সংখ্যালঘু লোকসকলৰ মানুহক আনি পেলাই ভাটাত তেনেকুৱা ব্লেকমেইলিং কৰি ছোৱালী বোৱাৰীক ৰেপ কৰিব দৰ্শন কৰিব বিভিন্ন ধৰণৰ ক্ষেত্ৰত ভিডিঅ' কৰি পেলাই তেখেতক ব্লেকমেইলিং কৰি যদি বেয়া কামত লিপ্ত নহয় এইবিলাক ফাদিল কৰিব বুলি কৈ গতিকে এনেকুৱা এটা মুনাফা আদায় কৰি আছে গতিকে আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ এই আসামীজনক যাতে কঠোৰতম যাতে শাস্তি দিব লাগে আমি নেমচু ফালৰ পৰা দাবী জনাইছোঁ কোনো যাতে আইনৰ খুৰংগত যাতে ৰেহাই নাপায় সেই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে